এইটো এখন বহুত পুৰণি কিন্তু বহুত পপুলাৰ অসমীয়া বোলছবিৰ দৃশ্য আৰু এই বোলছবিখন আছিল ককা দেউতাৰ নাতি আৰু হাতী। এই দৃশ্যটোত হাতীৰ ওপৰত বহি থকা লোকজনক চিনি পাইছেনে? যদি চিনি পাইছে ইটছ অকে, আৰু যদি চিনি পোৱা নাই তো সেইজন হৈছে শিশু হিমন্ত বিশ্ব শৰ্মা। শৈশৱত অসমীয়া বোলছবিত অভিনয় কৰাৰ পৰা কটন কলেজৰ ৰাজনীতি, আছু, তাৰপিছত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ ৰাজনীতি কৰি বৰ্তমান বিজেপিত যোগদান কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা বহুতো এচিভমেণ্ট, অগণন কন্ট্ৰভাৰ্চি, এলিজ কাৰাপশ্যন চাৰ্জৰ পৰা আজিৰ তাৰিখত ৰাইজৰ মাজত বহুলভাৱে জনপ্ৰিয় মামালৈকে তেখেতৰ এক দীঘলীয়া সামাজিক জীৱন আছে। এই দীঘলীয়া যাত্ৰাৰ ওপৰত যদি এটা ভিডিঅ' বনাবলগীয়া হয় তো অফক'ৰ্চ এইটো আপোনাৰ 10 মিনিট 15 মিনিটৰ ভিডিঅ'ত অফক'ৰ্চ এটাতো ৱেব ছিৰিজ হৈ যাব পাৰে তেখেতৰ গোটেই দীঘলীয়া যিটো ৰাজনীতিক বা সামাজিক জীৱন। আৰু সকলোতকৈ ডাঙৰ কথা তেখেতৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। তো আমি তাৰ ভিতৰত দুই এটা পইণ্ট এনেকুৱাকে ডিছকাছ কৰিব বিচাৰিছো যিটো মানে বহুলভাৱে ৰাইজৰ মাজত প্ৰচাৰ হোৱা নাই বা মেক্সিমাম মানুহে নাজানে। অফক'ৰ্চ তেওঁৰ কথা জানিব পাৰে, আমি এইটো কোৱা নাই যে অকল আমি দিয়াখিনি সকলোৱে নাজানে বা এনেকুৱা আমি ভাবিছো যে মেক্সিমাম মানুহে নাজানে, তো তেনেকুৱাকে আমি কণ্টেণ্টটো লৈছো তেখেতৰ। যদি আমি অকল তেখেতৰ এচিভমেণ্টৰ কথা ডিছকাছ কৰোঁ তেতিয়াহ'লে কিছুমানে ক'ব হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে দিয়ে, কিন্তু আমি এনেকুৱা কোনো মটিভ নাই যে তেখেতৰ কিবা এচিভমেণ্ট দেখাম বা তেখেতৰ অকল কাৰাপশ্যন দেখাম। তো আমি ফাৰ্ষ্ট ডিছক্লেমাৰ হিচাপে কৈ দিছো তো তেখেতৰ এচিভমেণ্ট, তেখেতৰ কণ্ট্ৰভাৰ্চি, এলিজ কাৰাপশ্যন বুলি কৈছো, তেখেতৰ যিবিলাক কাৰাপশ্যনৰ অভিযোগ আছে বা তেনেকুৱা আছে, আমি গোটেইখিনি সাঙুৰি লৈ কিনে এটা ভিডিঅ' সোমাবৰ কাৰণে ট্ৰাই কৰিম। আহক চাওক কোনে একচুৱেলি কাক বিশ্বাসঘাতকতা কৰিছিলে বা কোনে কাক ধোকা দিছিলে। একচুৱেলি কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক ধোকা দিছিল নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কংগ্ৰেছক ধোকা দিছিল? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে তেখেতৰ ওপৰত থকা এলিজ কাৰাপশ্যনৰ কাৰণে তেখেতে বিজেপিত যোগদান কৰিবলগীয়া হ'ল নে কংগ্ৰেছে নিজেই তেখেতক মজবুৰ কৰিলে যে তুমি আমাৰ দলৰ পৰা গুচি যোৱা? তো আমি এইখিনি কথাই এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ হাতত ধৰিয়ে ফাৰ্ষ্ট ৰাজনীতিত মানে প্ৰৱেশ কৰিছিল। তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মা হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ঘনিষ্ঠ হৈ পৰিছিল, যাৰ সুবাদতে তেখেতক 1996 জালুকবাৰী সমষ্টিৰ পৰা পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলিবৰ কাৰণে সুযোগ দিয়া হৈছিল। যদিও তেখেতে সেই নিৰ্বাচনত সেই সময়ৰ এজিপিৰ মানে হেভিৱেট প্ৰাৰ্থী আছিল তেখেত ফ্ৰিগু ফুকনৰ হাতত তেখেতে পৰাস্ত হৈছিল 96ত, কিন্তু 5 বছৰৰ পিছত মানে 2001 চনত তেখেতে সেইজন ফ্ৰিগু ফুকনকে হৰুৱাই কিনে ফাৰ্ষ্ট অসম বিধানসভাত প্ৰৱেশ কৰিছিল। মানে তেওঁ ফাৰ্ষ্ট MLA হৈছিলে 2001 চনত। 2001 চনৰ পৰা আজিৰ তাৰিখলৈকে মানে 2023 চনলৈকে সৰ্বমুঠ 22 বছৰ কাল তেওঁ অসম বিধানসভাৰ সদস্য হৈ আছে। একেৰাহে 2002 চনৰ পৰা 2014 চনলৈকে মানে তৰুণ গগৈ গভৰ্ণমেণ্টৰ সময়ত তেখেতে তৰুণ গগৈ মন্ত্ৰীসভাত মিনিষ্ট্ৰী অফ ষ্টেট ফৰ এগ্ৰিকালচাৰ, প্লেনিং এণ্ড ডেভেলপমেণ্ট, ফাইনেন্স, হেল্থ, এডুকেশ্যন, আছাম একাউণ্ট ইমপ্লিমেণ্টেশ্যন আদি বিভিন্ন বিভাগত তেখেত মন্ত্ৰী আছিলে 2002 চনৰ পৰা 2014 চনলৈকে। মানে তেখেতে 22 বছৰ কাল আমাৰ অসম বিধানসভাত আছে। তো এইটো সময়ত যিবিলাক ল'ৰা ছোৱালী জন্ম পাইছিলে 2001 চনত, তেওঁলোকে মানে হিমন্ত বিশ্ব শৰ্মাক মানে পুৰা মানে তেখেতৰ টেনিয়ৰটো মানে সিহঁতে ডাঙৰ হোৱাৰ পৰা মেট্ৰিক পাছ কৰাৰ পৰা কলেজ যে লাইফ খতম কৰি পেলাইছে, এটা পুৰা প্ৰজন্মই দেখা পাইছে হিমন্ত বিশ্ব শৰ্মা। ইমান বছৰ মানে কংগ্ৰেছ দলত থকাৰ পিছত তেওঁ কংগ্ৰেছ দল কিয় বাদ দিব লাগে বা কংগ্ৰেছ দলৰ পৰা তেওঁ বিজেপিত কিয় যোগদান কৰিব লাগে, এই বস্তুটো আমি দুটা ভাগত বুজিবলৈ ট্ৰাই কৰিম। মানে ক্লাছিফাই কৰিম দুটা ভাগ। কংগ্ৰেছত থকালৈকে মানে বিসংবাদ আৰম্ভ হোৱাৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মা আৰু বিসংবাদ হোৱাৰ পিছত বিজেপিত যোগদান কৰালৈকে হিমন্ত বিশ্ব শৰ্মা। তেখেতে কিয় কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলগীয়া হ'ল এই কথাখিনি আমি দুটা ভাগত ডিছকাছ কৰিবলৈ ট্ৰাই কৰিছোঁ। তো 2001 চনত তেওঁ প্ৰথমে MLA হৈ আহিল। MLA হৈ অহাৰ পিছতে তেখেতে লাহে লাহে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মানে কাষ চাপিবলৈ চেষ্টা কৰিছিল সেই সময়ত। আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কাষ চাপিবলৈ তেখেতৰ এইকাৰণে মানে হেল্প হৈছিলে কাৰণ মেক্সিমাম মানে যিখিনি মানুহ সেই সময়ৰ জ্যেষ্ঠ কংগ্ৰেছ লিডাৰ আছিলে, যেনে শৰৎ বৰপট্টীয়ে হওক, ভুৱনেশ্বৰ কলিতা হওক, তো যিখিনি মানে মানুহ আছিলে জ্যেষ্ঠ কংগ্ৰেছৰ লিডাৰ আছিলে সেইখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাক বহুত আগৰ পৰাই চিনি পাইছিল। ইয়াৰ মেইন কাৰণটো আছিলে হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত মানে হিমন্ত বিশ্ব শৰ্মা খুব ঘনিষ্ঠ আছিলে হিতেশ্বৰ শইকীয়াৰ। মানে হিতেশ্বৰ শইকীয়াৰ ৰেচিডেঞ্চত তেওঁ খুব সঘনে দেখিবলৈ পাইছিল তেখেতসকলে। তো তেতিয়াৰ পৰা অলপ মানে অলমষ্ট যিমানখিনি জ্যেষ্ঠ লিডাৰ আছিল মানে কংগ্ৰেছৰ সেই সময়ত মানে হিমন্ত বিশ্ব সেই সময়ৰ পৰাই চিনি পায় অলপ। সেইটোৰে চান্স লৈ কিনে বিশ্ব শৰ্মাই লাহে লাহে তৰুণ গগৈৰ বুকত স্থান লাভ কৰিবলৈ মানে সম্পূৰ্ণ প্ৰয়াস অব্যাহত ৰাখিলে। সেই সময়ত এজন প্ৰাক্তন ডিচিৰ মতে এটা ইণ্টাৰভিউত তেওঁ কৈছিলে সেই সময়ত এজন বহুত প্ৰভাৱশালী চৰকাৰী বিষয়া আছিল MG ভানুৱা।
MG ভানুৰ সৈতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৰুণ গগৈৰ মানে প্ৰথম চৰকাৰৰ সময়ত অসম চৰকাৰৰ সেই সময়ত এটা অভিলেখী অভিযান ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ বুলি যিটো মানে কেম্পেইন চলাইছিল, সেই কেম্পেইনটোৰ ৰূপৰেখা হিমন্ত বিশ্ব শৰ্মা আৰু MG ভানু ডাঙৰীয়াই তেতিয়া মানে পদক্ষেপ হিচাপে লৈছিল আৰু সেইটো বহুত কম দিনৰ ভিতৰত বহুত পপুলাৰ হৈছিল। সেই সময়ত প্ৰিণ্ট মিডিয়াত চালে আপোনালোকে গমেই পাৰিব ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। তো ইয়াৰ পিছত 2003 চনত অসমত পঞ্চায়ত ইলেকশ্যন সমাগত আছে। 3 চনৰ পঞ্চায়ত নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি আগমুহূৰ্তত মানে 2002 চনৰ 7 জুনত হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ ডাঙৰীয়াই দুটাকৈ বিভাগৰ মানে ষ্টেট ইণ্ডিপেণ্ডেন্ট চাৰ্জ দি দিছিলে। আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ, তেখেতক সেইটোৱে নহয় যে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰটোৰ বাবে তেখেতক দিছিল, ইয়াৰ উপৰিও অসম বিধানসভাত তেখেতে অসম চৰকাৰৰ হৈ বহুত সবলে আৰু বহুত বঢ়িয়াকৈ মানে চৰকাৰক ডিফেণ্ড কৰিছিলে সেই সময়ত, কাৰণ সেই সময়ত অপজিশ্যন বহুত ষ্ট্ৰং আছিলে AGP। সিট হেৰুৱাম এইটোৰ ওপৰতে অধ্যক্ষ মহোদয় সিটৰ সিদ্ধান্ত হ'ব নোৱাৰে, তেতিয়াহ'লে কংগ্ৰেছ দলেও বিদেশী নাগৰিক আন্দোলনত আমিও ভোটৰ লগত গলোহেঁতেন। ভোটৰ বিপৰীতে থিয় হৈ সত্য আৰু যুক্তিৰ যুদ্ধ কৰা অসম কংগ্ৰেছৰ ইতিহাস আছে আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আজি আমি আগুৱাই আহিছোঁ। সেই সময়ত অপজিশ্যন বহুত ষ্ট্ৰং আছিলে, কংগ্ৰেছ চৰকাৰৰ সেই সময়ত ডিফেণ্ড কৰাত তেখেতে অলমষ্ট মানে অগ্ৰণী ভূমিকা লৈছিলে সেই সময়ত। তো তাৰে সুবাদত একচুৱেলি তেখেতৰ দুটাকৈ বিভাগৰ মানে ষ্টেট ইণ্ডিপেণ্ডেন্ট চাৰ্জ দি থৈছিলে। আৰু সেই যি তেওঁ মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিলে তাৰ পিছত আৰু তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইয়াৰ পিছত অসম চৰকাৰৰ কেইবাটাও উল্লেখযোগ্য মানে আঁচনি তৈয়াৰ কৰিছিলে 2006 চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি। বিশেষকৈ 2006 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত অসম চৰকাৰে ঘোষণা কৰিছিলে যে যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাব তেওঁলোকক একোটাকৈ কম্পিউটাৰ দিয়া যাব। এইটো স্কিমৰ নাম আছিল আনন্দৰাম বৰুৱা এৱাৰ্ড। আৰু এই আনন্দৰাম বৰুৱা এৱাৰ্ড যিটো আছিল এইটো এটা বহুত মেচিভ হিট স্কিম আছিলে সেই সময়ত। ইয়াৰ পিছত নেক্সট 2006 চনৰ নিৰ্বাচনৰ আগলৈকে কংগ্ৰেছ দলৰ ছবিটো তেনেকুৱা আহি গৈছিলে যে মানুহে ইমান বেছি বেয়া পোৱা নাছিলে। ৱেলফেয়াৰ স্কিম বহুখিনি লঞ্চ কৰিছিলে সেই সময়ত 2006 চনৰ নিৰ্বাচনৰ আগে আকৌ কংগ্ৰেছ চৰকাৰে আহিব তেনেকুৱা এটা মানুহৰ ফিল হৈছিলে। কিন্তু 2006 চনৰ নিৰ্বাচনত কংগ্ৰেছে যিটো আশা কৰি তেনেকুৱা আশা মতে ফলটো তেওঁলোকে নাপালে। যিটো চমকপ্ৰদ ৰিজাল্টৰ মানে আশা কৰি আছিলে কংগ্ৰেছে, কিন্তু সেইটো লাভ নকৰিল। আৰু সেই সময়ত কংগ্ৰেছে পালে 53খন আসন, বিজেপিয়ে পালে 10খন আসন, AGPয়ে পালে 24খন আসন আৰু BPFে পালে 11খন আসন। আৰু অসমত সংখ্যাগৰিষ্ঠতাৰ কাৰণে লাগে 64খন আসন। তো যদিও কংগ্ৰেছে গৰিষ্ঠ সংখ্যক চিট পালে, কিন্তু চৰকাৰ বনাবৰ কাৰণে এতিয়াও তেখেতসকলক 11টা চিট কমি থাকিল। এই 2006 চনৰ যিটো নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ মাজত যিটো অটুট বন্ধন বুলি যিটো 2006 চনৰ পৰা ষ্টাৰ্ট হ'ল। কাৰণ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীৰ লগত সেই সময়ত হাগ্ৰামা মহিলাৰী জাষ্ট এবছৰ আগত তেওঁ মানে পাৰ্টি গঠন কৰিছিল 2005 চনত। তো হাগ্ৰামা মহিলাৰীৰ পাৰ্টিয়ে পাইছিলে 11খন আসন, কংগ্ৰেছৰ আছিল 53খন আসন, চৰকাৰ বনাবৰ কাৰণে লাগে 64খন আসন। তো হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে, হাগ্ৰামা মহিলাৰীৰ লগত মানে মিত্ৰতা কৰি BPFক কংগ্ৰেছৰ এলায়েন্সত আনি কিনে সেই সময়ত চৰকাৰ বনালে। অসমত কংগ্ৰেছৰ চৰকাৰ হ'ল সেই সময়ত 2006 চনত। যিমানখিনি বুদ্ধিজীৱী সকলোৱে মানে সেই সময়ত মানে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাক মানে এই চৰকাৰখন গঠন হোৱাৰ মুখ্য ক্ৰেডিট হিচাপে তেখেতসকলকে দিছিল। আৰু ইয়াৰ সুবাদতে হিমন্ত বিশ্ব শৰ্মাক পোন প্ৰথমবাৰৰ বাবে তৰুণ গগৈয়ে কেবিনেট ৰেংকৰ মন্ত্ৰীত্ব উপহাৰ দিয়ে তৰুণ গগৈয়ে। চ' তেওঁ 2006 চনত প্ৰথমবাৰৰ বাবে স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। আৰু দায়িত্ব গ্ৰহণ কৰাৰ পিছতে তেখেতে মানে স্বাস্থ্য বিভাগত তেওঁ বহুত কেইটা মানে এনেকুৱা ৱেলফেয়াৰ স্কিম লঞ্চ কৰিলে যিটো মানে মেচিভলি হিট আছে। বিশেষকৈ NRHM, এতিয়া NHM হ'ল, এতিয়া আগতে NRHM আছিল, নেশ্যনেল ৰুৰেল হেল্থ মিছন। তো NRHMক গাঁৱে গাঁৱে মানে সোমাই লৈ যোৱা তেখেতৰ যিটো অৰিহণা সেইটো কোনেও মানে পাহৰিব নোৱাৰে। যেনে ASTC আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যনক মানে নতুনকৈ আকৌ ৰিভাইভ কৰাত অঞ্জন দত্তৰ এটা হাত আছিল। তো NRHMক মানে একদম গাঁৱে গাঁৱে লৈ যোৱাত মানে হিমন্ত বিশ্ব শৰ্মাৰ বহুত হাত আছে। তাৰপিছত বহুকেইটা হেল্থ ৱেলফেয়াৰ স্কিম তেওঁ লঞ্চ কৰিছিলে, বিশেষকৈ মাজনী, মামনি তেনেকুৱাকে বহুত কেইটা। তেওঁ 104 মৃত্যুঞ্জয়, 106 সাৰথী তেনেকুৱাকে বহুত কেইটা আঁচনি তেওঁ হেল্থ মিনিষ্টাৰ হৈ থকাৰ সময়ত তেওঁ লঞ্চ কৰিছিল। আৰু যাৰ লাভ কংগ্ৰেছ পাৰ্টিয়েও মানে পাইছিলে সেই সময়ত। আৰু ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ একেবাৰে ৰাইট হেণ্ড হৈ পৰিছিল, মানে অলমষ্ট মানে সেই সময়ত মানে হিমন্ত বিশ্ব শৰ্মা পুৰা মানে চাই আছিল, মানে গোটেই নিউজত হওক প্ৰিণ্ট মিডিয়াত হওক। এই ধৰণে এজন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰী তৰুণ গগৈক এই ধৰণে আক্ৰমণ কৰা হয় কাৰণে প্ৰত্যেকবাৰে তৰুণ গগৈ বেছি শক্তিশালী হৈ ওলাই আহে।
কিন্তু আজি দুৰ্ভাগ্যৰ কথা অসমতো ভাল কাম কৰিলেও একাংশ মানুহে কংগ্ৰেছেতো ভাল কাম কৰিলেও ভাল কাম কৰা বুলি নকয়। তেখেতৰ এডমিনিষ্ট্ৰেটিভ যিটো গুণ আছিল, এডমিনিষ্ট্ৰেটিভ গুণটো সেই সময়ত মানে সকলোৱে মানে প্ৰশংসা কৰিছিল। আঁচনি লঞ্চ কৰা বা আঁচনি বনোৱাটো আঁচনিখন একদম ইমপ্লিমেণ্ট কৰি কিনে তাক সুন্দৰভাৱে ৰূপায়ণ কৰাটো বহুত টান কাম আছিল। মই নিজেই ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাৰ বহুত কথাত মানে মই ৰাজি নহয়, বহুত কথাত তেখেতৰ লগত কণ্ট্ৰাডিকশ্যন তেখেতৰ কথা। কিন্তু মই হেল্থ ছেক্টৰটোত আৰু পিছলৈকে এডুকেশ্যন ছেক্টৰটোত তেখেতে যিখিনি কাম কৰিছে সেইখিনি মানে কোনো নুই কৰিব নোৱাৰে। 2006 চনৰ পৰা মানে সূক্ষ্মভাৱে চৰকাৰ চলিয়ে আছিলে এটলিষ্ট 2009 চনলৈকে। 2009 চনত যেতিয়া মানে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তেখেতৰ বাইপাছ চাৰ্জাৰী 2010ত, তেতিয়া তেওঁ মানে তৰুণ গগৈ সেই সময়ত চৰকাৰত মানে সিমান এক্টিভলি পাৰ্টিচিপেট কৰিব পৰা নাছিলে। চিকিৎসা টেষ্ট এই চবৰ কাৰণে তেখেতে তেনে সময়ত হিমন্ত বিশ্ব শৰ্মা হওক, তেখেতৰ সেই সময়ত ৰাইট হেণ্ড মুক্তিবুল হুছেইন হওক, কৌতুক বৰদলৈ হওক, তেখেতসকলে মানে মেইনলি সেই সময়ত চৰকাৰখন চলাইছিল। সেই সময়ত যদি আপুনি প্ৰিণ্ট মিডিয়া চাই তেতিয়া গম পাব যে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে সেই সময়ত চৰকাৰখন চলাইছিল আৰু তেখেতৰ বাইপাছ চাৰ্জাৰী সময়ৰ কথা। আৰু সেইখিনি সময়ত মানে এনেকুৱা হৈছিল যে চৰকাৰত কোনো এজন লিডাৰ নাই, কাৰণ অভিভাৱক নোহোৱাৰ নিচিনা হৈছিল সেই সময়ত। যিহেতু তৰুণ গগৈৰ নিজৰ স্বাস্থ্য অৱনতি হৈছিল, তেখেতে সুচিকিৎসাৰ কাৰণে বিদেশতো গৈছিল, তো সেইখিনি সময়ত এনেকুৱা হৈছিল যে চবেই নিজৰ মতে কাম কৰিব ট্ৰাই কৰিছিল। কাৰণ হিমন্ত বিশ্ব শৰ্মা ৰকিবুল হুছেইন যদিও ৰাইট হেণ্ড আৰু লেফট হেণ্ড আছিল, সময়ত কৌতুক বৰদলৈ তেখেতকৈ অকণমান চিনিয়ৰ আছিল। তো সেই বিসম্বাদৰ মেইন ষ্টাৰ্টিং হৈছিল একচুৱেলি 2009ৰ পৰা, যেতিয়া অভিভাৱক নোহোৱা হৈ গৈছিল। সেইখিনি সময়তে হিমন্ত বিশ্ব শৰ্মা নিজেও ভাবি লৈছিলে যে 2011 চনলৈকে তৰুণ গগৈয়ে আৰু ইলেকশ্যন খেলিব নোৱাৰিব। বাইপাছ চাৰ্জাৰীটো আপোনালোকে কিছুমানে মনত পৰিব, তেখেতৰ আশু আৰোগ্যৰ কাৰণে সেই সময়ত ঘৰে ঘৰে চাকি বন্তিও দিব দিছিলে। 2011 চনত যে তেখেতে এগেইন নিৰ্বাচন খেলিব, CM হ'ব, তেনেকুৱাকে একচুৱেলি বহুত মানুহে খোৱা বাদ দিছিলে। ইভেন সেই সময়ত কংগ্ৰেছ লিডাৰ বিলাকো বাদ দিছিলে। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ একেবাৰে ৰাইট হেণ্ড আছিলে। সকলো তেওঁ যদিও ডিপাৰ্টমেণ্ট দুটা আছিল, তেওঁ সকলো ডিপাৰ্টমেণ্টে সেই সময়ত মানে ইণ্টাৰফেয়াৰ কৰিছিলে। আৰু তৰুণ গগৈও সেই সময়ত ফ্ৰী হেণ্ড দিছিলে হিমন্ত বিশ্ব শৰ্মাক। তো হিমন্ত বিশ্ব শৰ্মা নিজে ভাবিছিলে যিহেতু তৰুণ গগৈ 2011 চনত নিৰ্বাচন খেলিব নোৱাৰিব, CM হোৱাৰ মোষ্ট প্ৰবেবল চান্স যদি থাকিব তেখেতৰে থাকিব। তো এইখিনি কথা ভাবিয়ে 2011 চনৰ নিৰ্বাচনৰ আগত অসমৰ 126টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ লগত ৰকিবুল হুছেইনো আছিলে বাৰু মেক্সিমাম সমষ্টিত, কিন্তু হিমন্ত বিশ্ব শৰ্মাই 126টা সমষ্টিতে সেই সময়ত নিৰ্বাচন চলাইছিল 2011 চনৰ নিৰ্বাচনত। যাতে অসমখনত ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি নিৰ্মাণ কৰিব পাৰে। আপোনালোকে আমাৰ লগতে চিঞৰক, তৰুণ গগৈ জিন্দাবাদ, জিন্দাবাদ। আৰু সেই নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে মানে এক প্ৰকাৰৰ মানে চুইপ কৰি পেলাইছিলে সেই সময়ত। আৰু এইটো এটা অলমষ্ট ৰেকৰ্ডে আছিলে, সেই সময়ত 78খন চিট কংগ্ৰেছে অকলে সেই সময়ত লাভ কৰিছিল 2011 চনৰ নিৰ্বাচন। Nobody thought Tarun Gogoi would be the Superman that he is. So Mr. Tarun Gogoi, you've exceeded everyone's expectations. What is the secret of your success, as they say in advertisements? বহুতে সেই সময়ত কৈছিলে যে নিৰ্বাচন অলৰেডি কংগ্ৰেছে পালে, তো এনডি ইনকামেঞ্চি বহুত থাকিব, এইটো থাকিব। কিন্তু কংগ্ৰেছৰ বহু নিৰ্বাচনী প্ৰচাৰ আৰু সেই সময়ত মেইনলি যদি চাই 2006 চনৰ পৰা 2011 চনলৈকে ইমান বেছি ৱেলফেয়াৰ স্কিম অসমত আছিলে সেই সময়ত, যিকোনো বিভাগতে ৱেলফেয়াৰ স্কিম আছিলে। তো তাৰ সুবাদত আৰু মানে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী কেম্পেইন যিটো হাৰত চলাইছিলে, তাৰ সুবাদত কংগ্ৰেছে 78খন চিট সেই সময়ত পালে। এই নিৰ্বাচনী ফলাফলৰ যিটো চমক আছে, নিৰ্বাচনী ফলাফলৰ চমকটো বেছি দিন নিটিকিল। তাৰ পিছতে 1-2 বছৰ পিছতে বিসম্বাদ ষ্টাৰ্ট হৈ গ'ল। 2011 চনৰ নিৰ্বাচনৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক সেই সময়ত চাৰিটা বিভাগত কেবিনেট মিনিষ্টাৰ দিয়া হৈছিলে। সেই সময়ত হেল্থটো আছিলে তেওঁৰ লগত, ফাইনেন্স, ফেমিলি ৱেলফেয়াৰ, তাৰপিছত পাব্লিক ৱৰ্কছ, তেনেকুৱাকে 4-5টা বিভাগ তেখেতৰ ওপৰত অৰ্পণ কৰা হ'ল 2011 চনত। কংগ্ৰেছে একেৰাহে 3টা টাৰ্মত চৰকাৰ ৰিটেইন কৰিবলৈ সক্ষম হৈছিল। কিন্তু থকা কেইজনে মন্ত্ৰী হৈছিলে, নতুন মন্ত্ৰীসভাত একেবাৰে কম আছিলে সেই সময়তো। সেইটো কাৰণে কংগ্ৰেছ দলৰ মাজত আৰু কংগ্ৰেছৰ যিমানখিনি জ্যেষ্ঠ লিডাৰ আছিল বা মন্ত্ৰীসভাৰ মাজতে কণ্ট্ৰাডিকশ্যন বহুত আৰম্ভ হৈ গ'ল। তাৰ পিছতে লাহে লাহে বিসম্বাদটো ক্ৰমাৎ বৃদ্ধি হ'ব ধৰিলে। আৰু মেইনলি সেই সময়ত কংগ্ৰেছৰ বিসম্বাদৰ আঁৰত আছিল এম্বিশ্যন, সকলোৰে এম্বিশ্যন। আজি এই প্ৰাদেশিকৰণৰ গোটেই প্ৰক্ৰিয়াটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আশীৰ্বাদ নহ'লে কেতিয়াও সম্পন্ন নহ'লহেঁতেন। আমি এই সুন্দৰ মুহূৰ্তত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈকে অসমৰ শিক্ষা বিভাগৰ পৰা কৃতজ্ঞতা জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ এম্বিশ্যন আছিল যে CM হ'ব লাগে, আৰু যিমানখিনি বাকী লিডাৰ আছিলে বাকী লিডাৰখিনিয়ে ভাবিছিলে যে মই মন্ত্ৰী পাব লাগে। মই আগতে পোৱা নাই, 3টা টাৰ্ম কংগ্ৰেছে পালে, কিন্তু মই মন্ত্ৰী পোৱা নাই। তেখেতসকলৰ মেইনলি যিটো বিসম্বাদ আছিল, বিসম্বাদৰ আঁৰত আছিল এম্বিশ্যন। আৰু এটা
মানে উল্লেখ কৰিবলগীয়া ঘটনা আছিল যে যিজন তৰুণ গগৈ 2011 চনত নিৰ্বাচন নেখেলিব বুলি সকলোৱে ভাবি লৈছিল, কিন্তু সেইজন তৰুণ গগৈ আকৌ নিৰ্বাচন খেলি 2011 চনত CM হৈ গ'ল, যাৰ ফলত বহু নেতাৰ অংক ইদাৰ উদাৰ হৈ গ'ল, মানে জংক পংক হৈ গ'ল সেই সময়ত। কিন্তু ইয়াৰ মাজতে 2011 চনৰ পৰা 2012 চনলৈকে সেই সময়ত বহুকেইটা উল্লেখ কৰিবলগীয়া পদক্ষেপ অসম চৰকাৰে লৈছে, তাৰ ভিতৰত আছিল টেট। আজিও অলমষ্ট সকলোৱে ভাবে যে টেটৰ আঁৰৰ মানুহজন আছিল হিমন্ত বিশ্ব শৰ্মা। তো টেটো একেবাৰে মেচিভলি পপুলাৰ হৈছিলে গোটেই অসম, অলমষ্ট বহু হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে সেই সময়ত টেট পাছ কৰি মানে মাষ্টৰৰ চাকৰি পাইছিলে। টেট বুলি কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ নামটোৱে আহে। কিন্তু 2001 চনৰ পৰা 2005 চনলৈকে আৰু 2006 চনৰ পৰা 2009 বা 2010 চনলৈকে যিমান এক্টিভলি তৰুণ গগৈয়ে মানে চৰকাৰ চলাইছিলে, কিন্তু 2011 চনৰ পৰা তেওঁ ইমান এক্টিভলি চৰকাৰৰ কাম কৰি থকাটো মানে পৰিলক্ষিত হোৱা নাছিল। বিশেষকৈ তেখেতৰ স্বাস্থ্য ইমান বেছি ভাল নাছিলে সেই সময়ত, কাৰণ নতুন নতুন তেখেতৰ বাইপাছ চাৰ্জাৰী কৰা হৈছিলে 2010 আৰু তেখেতৰ ইনএক্টিভিটি মানে সুযোগ সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ 78 জন বিধায়কৰ ভিতৰত 52 জন বিধায়কৰ মানে চিগনেচাৰ লৈ কিনে তেখেতে হাইকমাণ্ডলৈকে গৈছিলে যে আমাক নেতৃত্ব চেঞ্জ কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাক CM বনাব লাগে। কিন্তু এই 52 জন বিধায়কৰ ভিতৰত ইণ্টাৰেষ্টিংলি তেখেতৰ এক সময়ৰ বন্ধু ৰকিবুল হুছেইন কিন্তু সেই 52 জন বিধায়কৰ মাজত নাছিলে। Congress is facing its biggest regional challenge in Assam as the rift within the Congress is now getting wider with each passing day, with sources now saying that as many as 56 MLAs are unhappy with Assam's leadership. Questions are being raised. Can the Gogoi government quell the rebellion within? ৰকিবুল হুছেইনে উল্টাকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিলে আৰু তেওঁ এইটো ষ্টাৰ্ট কৰিছিলে তৰুণ গগৈৰ থ্ৰুৰে। ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে এই সুযোগৰ ব্যৱহাৰ কৰি CM গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানে বহুত কিবা কিবি কথা লগাইছিল সেই সময়ত। কিন্তু ভিতৰে ভিতৰে থকা এই যিটো বিসংবাদ পাব্লিকলি আৰম্ভ হৈ গ'ল, মানে পাব্লিকলি ইটোৱে ইটোৰ ওপৰত সিটোৱে ইটোৰ ওপৰত মানে তেনেকৈ কমেণ্ট কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিলে আৰু মিডিয়াটো সেই সময়ত অকল এইটোৱে নিউজ আছিল যে বিসংবাদ বিসংবাদ বিসংবাদ। ভাবে যে যদি হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ভাল সম্পৰ্ক থাকে তেওঁলোকৰ এই আশা পূৰণ নহ'ব, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিপদত পেলাবলৈ এই ষড়যন্ত্ৰ তেওঁলোকে কৰিছে। চাওক, কিছু ক্ষেত্ৰতো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই ক্ষেত্ৰত ইনভলভ আমি যোৱা সময়খিনিত তেনেকুৱা দেখিছোঁ। মই সেই সময়তে CM তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত খৰব হৈ গ'ল, মন্ত্ৰীসভাৰ পৰা ৰিজাইন কৰিবৰ কাৰণে তেখেতক সেই সময় মানে মজবুৰ কৰি দিলে। None of the 46 MLA will join in any council of ministers or join any ministry, and the 4 minister, where I am also one of them, will offer to resign. ৰিজাইন দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা 52 জন বিধায়কক মানে সেই সময়ত দিল্লীলৈ লৈ গৈ হাইকমাণ্ড সোনিয়া গান্ধী ৰাহুল গান্ধীৰ আগত মানে পেৰেডো কৰাইছিল। যদিও তেওঁ সফল নহ'ল, মুখ্যমন্ত্ৰীৰ চকীৰ পৰা তৰুণ গগৈক সদায় নিজে কৰি পেলাই সেই সময়ত তেওঁ সফল নহ'ল। এতিয়া আহিল CM হ'ব খোজাটো হিমন্ত বিশ্ব শৰ্মাৰ ভুল আছিল নেকি? চ' ৰাজনীতিয়ে হওক বা যিকোনো ফিল্ডতে হওক একেবাৰে শীৰ্ষলৈ যাব বিচাৰিলেও তেতিয়াও কাৰো ভুল হ'ব নোৱাৰে। এতিয়া এই হিমন্ত বিশ্ব শৰ্মা বহুতে ক'ব বিচাৰে যে অভিযুক্ত আছিল বুলি কয় সেই সময়ত সাৰদা স্কেমত, লুইচ বাৰ্জাৰ স্কেমত, সেইকাৰণে ইয়াৰ পৰা বাচিবলৈ বিজেপিত তেওঁ যোগদান কৰে বুলি সেইখন বহুতে ক'ব বিচাৰে। কিন্তু CBI যিখন চাৰ্জশ্বিট দাখিল কৰিছিলে, কিন্তু সেই চাৰ্জশ্বিটত হিমন্ত বিশ্ব শৰ্মাক একুজ কৰা হোৱা নাছিলে সেই সময়ত। গতিকে ডাইৰেক্টলি আমি এনেকে ক'ব নোৱাৰো যে হিমন্ত বিশ্ব শৰ্মা সাৰদা স্কেম বা লুইচ বাৰ্জাৰ স্কেমত ইনভলভ আছিল, ডাইৰেক্টলি ক'ব নোৱাৰো, থাকিব পাৰে এইটো বেলেগ কথা, কিন্তু চাৰ্জশ্বিটত তেখেতৰ নামটো নাছিল। এতিয়া এটা কথা মন কৰিব, 2013 চনত কাৰ চৰকাৰ আছিলে? 2013 চনত ষ্টেটতো কংগ্ৰেছৰ চৰকাৰ আছিলে আৰু চেন্ট্ৰেলতো কংগ্ৰেছৰ চৰকাৰ আছিলে। কিন্তু সেই সময়তো 2013 চনত CBI হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত ৰেড পেলাইছিল সাৰদা স্কেম আৰু লুইচ বাৰ্জাৰ স্কেমৰ নামত। In fact, on your screens are visuals of the former Assam Minister Himanta Biswa Sarma, who's reached the CBI office in Kolkata. He will be questioned in connection with the Sarda chit fund scam. Let's ৰাজ্যতো একে চৰকাৰ, কেন্দ্ৰতো একে চৰকাৰ থকাৰ পিছতো সেইটো দলৰে এজন জ্যেষ্ঠ নেতাৰ ঘৰত মানে CBI ৰেড কৰিছিলে। কিন্তু CBI কি হিচাপত কাম কৰে সেই সময়তো কেগে মানে এটা ৰিপৰ্টত কৈছিলে যে CBI এটা হাতৌ চৰাৰ নিচিনা কাম কৰিব পাৰে। আৰু মন কৰিবলগীয়া যে সেইখিনি সময়তে অসমত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ মানে অসমৰ ৰাজনীতিত মানে এন্ট্ৰি হয়। আৰু সেই সময়ত তেখেতেও মিডিয়া এপিয়াৰেঞ্চ পাইছিল তেখেতৰ বিয়াৰ জৰিয়তে। তেখেতৰ যিখন বিয়া আছিল সেইখন পুৰা ৰাজকীয়ভাৱে মানে সেই সময়ত সৰুসজাই ষ্টেডিয়ামত পতা গৈছিল। তাৰ পৰা তেওঁ মানে ফাৰ্ষ্ট মানে ফকাছ পাইছিলে গৌৰৱ গগৈ। ইয়াৰ পিছত সঘনাই মানে গৌৰৱ গগৈ দেখিবলৈ পোৱা গৈছিল তৰুণ গগৈৰ লগত, বা সেই সময়ত তৰুণ গগৈৰ মানে ৰাইট হেণ্ড ৰকিবুল হুছেইনৰ লগত। আৰু বহুতেই ক'ব বিচাৰে, আৰু ইভেন হিমন্ত বিশ্ব শৰ্মাই নিজে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইণ্টাৰভিউ কৰিছিল যে সেই সময়ত কেবিনেট মিটিঙতো মেইনলি গৌৰৱ গগৈ ডিচিশ্যন লৈছিলে যে এনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে। So then he hijacked the result. So then he wants to promote his son. Then he said that no, this you follow his son. As a cabinet minister, you can't follow his son. No? Why you will do that? So you have a
you have to protect the dignity of your office. মন কৰিবলগীয়া যে 2014 চনৰ যিটো জেনেৰেল ইলেকশ্যন আহিল, যিটো ইলেকশ্যনত মোদীৰ পুৰা হৈছিল, সেই 2014 চনৰ নিৰ্বাচনত কংগ্ৰেছে কি কৰিলে, হিমন্ত বিশ্ব শৰ্মাক লোৱাৰ আছামত বান্ধি দিলে যে তুমি লোৱাৰ আছামত কেম্পেইনিং চলোৱা, আৰু তেখেতক আপাৰ আছামত কেম্পেইনিং কৰাটো অলমষ্ট বন্ধ কৰি দিলে। আৰু কলিয়াবৰৰ পৰা সেই সময়ত গৌৰৱ গগৈয়ে ফাৰ্ষ্ট এমপি হৈছিল, সেই সময়ত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গৈ আছিলে 2014 চনত। আৰু তেখেতসকলে চামহাও ভাবিছিলে যে হিমন্ত বিশ্ব শৰ্মাই যদি আপাৰ আছামত যায় তো চামহাও গৌৰৱ গগৈয়ে হাৰিব পাৰে, তেনেকুৱা কিবা কংগ্ৰেছ হাৰিব পাৰে। যি হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেম্পেইনিঙৰ জোৰত 2011 চনত কংগ্ৰেছক 78খন আসন দিলে, সেইজন হিমন্ত বিশ্ব শৰ্মা 2014 চনৰ নিৰ্বাচনত একেবাৰে লোৱাৰ আছামত ষ্ট্ৰিক কৰি দিলে। আৰু ইয়াৰ ফল 2014 চনত কংগ্ৰেছেও পালে, একেবাৰে মুখ ঠেকেচা খাই গ'লে কংগ্ৰেছে সেই সময়ত 2014 চনত। 2014 চনৰ নিৰ্বাচনত একেবাৰে মন কৰিবলগীয়া কথা যে তৰুণ গগৈৰ লগত থকা সেই সময়ত যিখিনি প্ৰ বিধায়ক আছিল, যিখিনি কেম্পেইনিং চলাইছিল 2014 চনত, টেক 104, তুঞ্জয় 106, সাৰথি, তাৰপিছত মাজনী, মামনি, এই যিমানখিনি মানে আঁচনি আছিল, পপুলাৰ আঁচনি আছিল হিমন্ত বিশ্ব শৰ্মাৰ মিনিষ্ট্ৰীত, সেই পপুলাৰ স্কিমখিনিৰ কথা তেখেতসকলে প্ৰচাৰে নকৰে। তেওঁলোকে এনেকে ভাবিলে যে আমি যদি এইকেইটা বেছি প্ৰচাৰ কৰিলেও হিমন্ত বিশ্ব শৰ্মাই ফকাচ পাই যাব, সেইটো কাৰণে 2014 চনত তেখেতসকলে এইচব নকলে। অৱশেষত 2015 চনৰ 23 আগষ্টত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰিলে, আৰু এতিয়া বা আজিৰ তাৰিখত তেওঁৰ এম্বিশ্যনো ফুলফিল কৰিলে। মই অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বৰূপে কিন্তু কংগ্ৰেছে সেই 2014 চনত যি বিসম্বাদ আৰম্ভ হৈছিল, সেই বিসম্বাদৰ পৰা কিন্তু কংগ্ৰেছে নিজে এজ এ পাৰ্টি তেনেকুৱা এচিভমেণ্ট মানে পোৱা নাই, বিশেষকৈ অসমত। আৰু 2014 চনত যদি সেই বিসম্বাদ নহলহেঁতেন অসম কংগ্ৰেছৰ, তেতিয়াহ'লে অসমত মোষ্ট প্ৰবেবলি ৰাজনৈতিক সমীকৰণ এটা বেলেগ হ'ল। এতিয়া তৰুণ গগৈ তেওঁৰ নিজৰ চকীখন বচাবলৈ বা তেওঁৰ পুত্ৰক ৰাজনীতিত আগবঢ়াই নিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত যিটো মানে কাছল আৰম্ভ কৰিলে, সংঘাত আৰম্ভ কৰিলে, সেই সংঘাতে কিন্তু কংগ্ৰেছক বহুত পৰিমাণে লোকচান কৰিলে। ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ এম্বিশ্যন ফুলফিল কৰিবৰ কাৰণে বা চিএমৰ চকীখন ল'বৰ কাৰণে তৰুণ গগৈৰ লগত যিটো মানে সংঘাত আৰম্ভ কৰিলে, সেই সংঘাতেও কিন্তু কংগ্ৰেছক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিলে। এতিয়া আপোনালোকে নিজে ভাবক, একচুৱেলি কোনে কাক বিট্ৰে কৰিছিলে? কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক বিট্ৰে কৰিছিলে নে হিমন্ত বিশ্ব শৰ্মা নিজে বিট্ৰে কৰিছিলে? এই বিশ্বাসঘাতকতাৰ আঁৰত কিন্তু এম্বিশ্যনে আছিলে, দুয়োটা ফালৰ পৰা এম্বিশ্যন আছিলে। কংগ্ৰেছৰ নিজৰ এম্বিশ্যন আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ এম্বিশ্যন আছিলে। যি নহ'লেও হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ যিটো মুভ কৰিলে 2015 চনত, সেই মুভটো যে তেওঁৰ কাৰণে ভাল আছিলে সেইটো তেওঁ প্ৰুভ কৰি দিলে। তেওঁ ব্যক্তিগতভাৱে তেওঁ যিটো ডিচিশ্যন লৈছিলে, এজ এ পাৰ্চন তেওঁ সফল হ'ল, তেওঁ চিএম হ'ল, তেওঁ পাব লগা এম্বিশ্যনটো তেওঁ এচিভ কৰিলে। সেই সময়ত কংগ্ৰেছে যিটো মানে বিসম্বাদ খতম কৰি মানে নিউট্ৰেলাইজ কৰিব পাৰিলে, সেইটো নকৰিলে, আৰু যাৰ ফলত কংগ্ৰেছে যিটো পাবলগীয়া সেই ফলাফলটো এতিয়ালৈকে পোৱা নাই। সেই এম্বিশ্যনটো তেওঁলোকে এতিয়াও এচিভ কৰিব পৰা নাই। ধন্যবাদ।